1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজধানী কি? উত্তৰটো হৈছে দিছপুৰ গুৱাহাটী। 2 নম্বৰ প্ৰশ্নটো হৈছে অসম ভাৰতৰ কোন দিশে অৱস্থিত? উত্তৰটো হৈছে অসম ভাৰতৰ উত্তৰ পূব দিশে অৱস্থিত। 3 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক ভাষা কি? উত্তৰটো হৈছে অসমীয়া। 4 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় শ্লোগান কি? উত্তৰটো হৈছে জয় আই অসম। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় উৎসৱ কি? উত্তৰটো হৈছে বিহু। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় নৃত্য কি? উত্তৰটো হৈছে বিহু নৃত্য। 7 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় জন্তু কি? উত্তৰটো হ'ল এশিঙীয়া গড়। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় পক্ষী কি? উত্তৰটো হৈছে দেওহাঁহ। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় জলচৰ প্ৰাণী কি? উত্তৰটো হৈছে শিহু। 10 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় গছ কি? উত্তৰটো হৈছে হোলোং গছ। 11 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় ফুল কি? উত্তৰটো হৈছে কপৌ ফুল। 12 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জাতীয় সংগীত কি? উত্তৰটো হৈছে অ মোৰ আপোনাৰ দেশ। 13 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক মহৰ কি? উত্তৰটো হৈছে অসম চৰকাৰ। 14 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক সাহিত্য সভাৰ নাম কি? উত্তৰটো হৈছে অসম সাহিত্য সভা। 15 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰধান কৃষি শস্য কি? উত্তৰটো হৈছে ধান খেতি। 16 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰধান নদী দুখনৰ নাম কি? উত্তৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী। 17 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। 18 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ জিলা কেইখন? উত্তৰটো হৈছে 34খন। 19 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ বৃহত্তম জিলা কোনখন? উত্তৰ হৈছে কাৰ্বি আংলং। 20 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ জনবহুল নগৰ কোনখন? উত্তৰ হৈছে গুৱাহাটী চহৰ। 21 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপ কোনটো আৰু ই ক'ত অৱস্থিত? উত্তৰটো হৈছে উমানন্দ আৰু ই অসমত অৱস্থিত। 22 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত বৃহত্তম নদীদ্বীপ কোনটো আৰু ই ক'ত অৱস্থিত? উত্তৰ হৈছে মাজুলী নদীদ্বীপ আৰু ইও অসমতে অৱস্থিত। 23 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম নদীদ্বীপ জিলা কোনখন? উত্তৰ হৈছে মাজুলী।